বপা হাপা এতিয়া কি কৰা যায় ছোৱালীৰ দেউতাৰাইচোন তোমাৰ দেউতাৰাক লৈ আহিব কৈ আছে তোমাৰ দেউতাৰাক গৈ যদি কওঁ বলক ছোৱালী চাব যাওঁ তেন্তে তোমাৰ লগতে মোৰো নক্সা বদলাই দিব এতিয়া কি কৰিবা কি বুদ্ধি আছে আৰু ঘটক খুৰা আপুনি যিয়ে নকয় কিয় পৃথিৱী যদি উলট পালট হৈ যায় তথাপি মই বিয়া কৰাম আৰু এইটো যিটোহে ছোৱালী মই আৰু বেছিকৈ বিয়াৰ বাবে পাগল হৈ গৈছো আপুনি ছোৱালীৰ দেউতাৰাক কওক কাইলৈ মোৰ দেউতা ইয়াতে আহিব আপুনি কেৱল এই কথাটোৱে কওক কাইলৈ মই বিয়া কৰাম আচ্ছা সেইটো বাৰু কম কিন্তু তোমাৰ দেউতাৰাক আনিবা কেনেকৈ আপুনি বোধহয় মোতকৈ এক লাইন বেছি বুজে না আপোনাক যিটো কৰিব কৈছো সেইটো কৰক পিছৰটো পিছত বুজিম দেউতা আহে নে নাহে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে মই বিয়া কৰাব লাগে আচ্ছা ঠিক আছে কওঁ ৰবা তে খুৰাদেউ কাইলৈ ল'ৰা দেউতাৰাক লৈ আহি শুভ কামটো একেবাৰে কৰাই লৈ যাম নে কি কয় ঠিক আছে ঘটক ডাঙৰীয়া আপুনি সেইটোৱে কৰক কাইলৈ পুৱাই পুৱাই আহক বপা তুমিতো ছোৱালীৰ দেউতাৰাক কথা দিব ক'লা ময়ো কথা দিলোঁ কিন্তু এতিয়া কেনেকৈ কাইলৈ তোমাৰ দেউতাৰাক লৈ আহিবা ঘটক খুৰা আপোনাৰ বয়সৰ লগে লগে আপোনাৰ বুদ্ধিও কম হৈ গৈ আছে কিয় কিয় তুমি এই কথা কিয় ক'লা এই কথা কিয় নকম আচ্ছা ছোৱালীৰ দেউতাৰাই মোৰ দেউতাক দেখা পাইছে নেকি নাই দেখা পোৱা নাই এতিয়া এতিয়া যে তাতে মোৰ দেউতাকে লৈ যাব লাগিব সেইটোৰ কিবা মানে আছে নেকি অন্য কাৰোবাক দাড়ি গোফ লগোৱাই মোৰ দেউতা সজাই লৈ গ'লেই হ'ল হয়তো কথাটো মইতো কথাটো ভবাই নাছিলোঁ সেইকাৰণেতো ক'লো ঘটক খুৰা আপোনাতকৈ মোৰ বুদ্ধি বেছি আপুনি মোৰ তাৰিফ কৰিব লাগিব আচ্ছা সেইটো বাৰু বুজি পালোঁ কিন্তু বিয়াৰ পিছত যেতিয়া তোমাৰ স্ত্ৰী বা তোমাৰ শহুৰেকে তোমাৰ ঘৰলৈ আহি তোমাৰ দেউতাৰাক তোমাৰ দেউতা হিচাপে নাভাবিব তেতিয়া সমস্যাটো কি হ'ব ধেৎ খুৰা আপুনি কেৱল সমস্যাৰ কথাই ভাবে হাৰে বিয়া মই এতিয়াহে কৰাম পিছৰ চিন্তা পিছত কৰিম এতিয়া যিটো হৈছে সেইটো চিন্তা কৰক আপুনি এইফালে মই বিয়াৰ বাবে পাগল হৈ গৈছো দৰ্শকেও মানা নাই মোৰ বিয়া যাব কেৱল আপুনি সমস্যাৰ কথা ভাবে ইফালে মোৰ কলিজাত পানী নাই আচ্ছা এতিয়া ব'লা তোমাৰ দেউতাক সজাবলৈ এটা মক্কেল বিচাৰোঁ কে পঁইতাচোৰা কেনে আছা ভালে আছো তই কেনে আছা হাপা মই ভাল নহয়ে বন্ধু কিয়া কি হৈছে তোৰ বন্ধু তই মোৰ এটা উপকাৰ কৰিব লাগিব তই পাৰিবি আচ্ছা ঠিক আছে কচোন কি উপকাৰ কৰিব লাগিব বন্ধু তোক মই 1000 টকা দিম যদি তই মোৰ এই উপকাৰটো কৰা টকাৰ কথা কওঁ কিয় আহিল বিপদৰ সময়তহে বন্ধুৰ পৰিচয় মোৰ এনেও টকাৰ প্ৰতি বেছি লোভ নাই কিন্তু তই যিহেতু কৈছা হ'ব দে দিবি এতিয়া কচোন কি উপকাৰ কৰিব লাগিব বন্ধু তই মোৰ দেউতা সাজিব লাগিব মই এটা বিয়া কৰাব খুজিছো তো সেয়ে তোক তাতে লৈ যাম কিয় মই কিয় তোৰ দেউতা সাজিব যাম তোৰ দেউতাতো আছেই মোৰ দেউতা নাইয়ে বন্ধু মোৰ দেউতা নাই কিয় ক'ত গৈছে তোৰ দেউতাৰাই মোৰ দেউতা মৰি গৈছে কোনদিনা মৰি গৈছে এতিয়াই মৰিছে তই সেইবোৰ শুনি লাভ নাই তই কাইলৈ আহিবি মই হৈ গৈছো বিয়াৰ বাবে পাগল আৰু ই মোক প্ৰশ্নও দি আছে তোৰ দেউতাৰাই কোনদিনা মৰিছে কি হৈছে কি নহৈছে তোৰ ইমান কিহৰ প্ৰশ্ন মই কেতিয়া বিয়া কৰাম নকৰাম এই বিষয়েহে তই মোক প্ৰশ্ন কৰিব লাগে সেইবোৰ সুধা বাদ দি এনেই টেক টেক কৰি আছা এই শুন তোক মই যি ক'লো তাকে কৰিবি কাইলৈ আহিবি মই ঘৰত যাওঁ আৰু শুন কাইলৈ ডাইৰেক্ট আমাৰ ঘৰলৈ আহিবি দাড়ি গোফ লগাব লাগিব আৰু যিয়ে যিটো সুধিব তই কেৱল হয় বুলি কৈ যাবি ঘটক খুৰা কাইলৈতো মোৰ বিয়া খাটাং হয় কিন্তু মই যে এটা টেনশ্যন কৰি আছোঁ পাপা বিয়াৰ পিছত তোমাক আৰু তোমাৰ দেউতাৰাক লৈ যে কি ঘটনাই ঘটিব ঘটক খুৰা বিয়াৰ পিছত যি হয় হ'ব কাইলৈ আগতে বিয়া কৰি লওঁ তাৰ পিছত যি হয় হ'ব খুৰাদেউ ল'ৰাৰ দেউতাৰাক একেবাৰে আজি লগত লৈয়ে আহিছোঁ বিয়া কৰাই লৈ যাম আজি হয় ঘটক ডাঙৰীয়া ময়ো সেইটোৱে বিচাৰোঁ যে আজিয়ে বিয়াটো হৈ যাওক নমস্কাৰ নমস্কাৰ আপোনাৰ ল'ৰাই মোৰ ছোৱালীক বিয়া কৰাব বিচাৰিছে আপুনি ৰাজি আছেনে মইতো ৰাজিয়ে আছোঁ এতিয়া যদি ল'ৰা ছোৱালীহাল ৰাজি তেন্তে মাতি দিয়ক কাজি আপুনি ল'ৰাৰ দেউতাক হিচাপে আপোনাৰোতো পচন্দৰ কথা আছে সেয়েহে আপুনি এবাৰ ছোৱালীজনীক চাই লওক এইটোচোন এটা মস্ত বলত বিয়া কৰা মই মোৰ দেউতাক কিয় ক'ব লাগে পচন্দ হৈছে নে নাই মোৰ বলত শহুৰ যে এনেকুৱা হ'ব সেইটো আগতে জনা নাছিলোঁ বিয়া মই কৰাম নে মোৰ দেউতাই কৰাব বিয়া কৰাম মই মোৰ পচন্দই ফাইনাল এই বলত শহুৰটোৱে মিছামিছি সময় খাইছে মই ভাবিছিলোঁ আজি ৰাতি পাঠান ডেন্স দিম কিন্তু যেনেকৈ সময় নষ্ট কৰিছে কেনেকৈ ডেন্স দিম মই মোৰ আৰু সহ্য হোৱা নাই ছোৱালীক দেখি মোৰ কলিজাত জুই লাগি গৈছে এই ছোৱালীক যে মই কেতিয়া পাম একো সমস্যা নাই মোৰ ল'ৰাৰ পচন্দই মোৰ পচন্দ নহয় নহয় তথাপি চাব লাগিব আইজনী এইফালে আহাচোন ৱাও এইটোচোন তামাম মাল মোৰ মাথাইচোন কাম নকৰা হ'ল
এওঁক ময়ে বিয়া কৰাই পেলাওঁ নেকি? ইয়াৰ আগত অৱশ্য 3টা বিয়া পাতিছোঁ, তাতে কি হ'ল, এইটো 4 নম্বৰ হ'ব। কিন্তু হাপাই এইটোক জানো মোক দিব? নিদিয়ে, সি যিটোহে হাৰামজাদা। তাৰে হওক, তাৰ পৰা 2 দিনৰ নামত ধাৰত ল'ম। আজি দেউতা সাজি আহি যিটোহে ভুল কৰিলোঁ। ইচ, দাড়ি গোফ লগাই আৰু বেছি দেউতা দেউতা আৰু বুঢ়া বুঢ়া লাগিছে। নহ'লে আজি ময়ে ইয়াক বিয়া কৰাব পাৰিলোঁ হয়। কি হ'ল, পচন্দ হ'লনে? হয়, শহুৰ পচন্দ হৈছে। শহুৰ মানে? মানে ল'ৰাৰ শহুৰ মানেইতো মোৰ শহুৰ, একে কথাই ধৰকচোন। মই বুজিব পাৰিছো এই হাৰামজাদাৰ এতিয়াও লাফাংগা লুচ্চানি স্বভাৱ যোৱা নাই। এই হাৰামজাদাটোৱে নিজেই এই ছোৱালীজনীক পচন্দ কৰিছে। মই বিয়া কৰাম, সেইবাবে তোক লৈ আহিছো মোৰ দেউতা সজাই, আৰু তই ইয়াতে আহি 6 মাৰিছা। মই আগতে বিয়া কৰাই লওঁ, তাৰ পাছত তোক ৰাণ আউট দিম। খুৰাদেউ, কথা বতৰাটো চব ঠিকেই হ'ল, এতিয়া বিয়াটো আৰম্ভ কৰোঁ নেকি? হয় ঘটক ডাঙৰীয়া, বিয়াৰ কাম আৰম্ভ কৰাই ভাল। যিয়ে হওক, বহুত সাধনাৰ পিছত তোমাৰ বিয়াটো কৰাব পাৰিলোঁ। বিয়া কৰা এতিয়া কেনেকুৱা লাগিছে বপা? তামাম লাগিছে খুৰাদেউ, আপোনাক বহুত বহুত ধন্যবাদ। মোৰ বহুত ফূৰ্তি লাগিছে, এই ফূৰ্তিত এটা গানে গাই দিওঁ। তুমি ইয়াতে ফূৰ্তি কৰি আছা না? মই টেনশ্যন কৰি আছোঁ বেলেগ এটা, ঘৰত গৈ কি যে ঘটনা ঘটিব। দৰ্শক বন্ধুসকল, হাপাই বিয়াৰ বাবে পাগল হৈ নকল দেউতা সজাই বিয়া কৰালে। এতিয়া আচল দেউতাৰ ওচৰত ধৰাত পৰাৰ পিছত কি অৱস্থা হ'ব, সেইটো যদি জানিব বিচাৰে তেন্তে পৰৱৰ্তী খণ্ডটো চাবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, পাৰে যদি অতি সোনকালে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বটনটো অন ৰাখিব। ধন্যবাদ।